হেল্ল' এভৰিৱান, সকলোকে মই অন্য এটা ৰেচিপি ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। আজি বনাব লৈছোঁ পনীৰ দিয়া ঘুগুনি। সকলোৱে চাগে বনাব জানে, তথাপিতো বনোৱা যিহেতু পদ্ধতিবিলাক বেলেগ বেলেগ, সেয়েহে মই কেনেদৰেনো বনাওঁ তাৰে এটা ৰেচিপি ভিডিঅ' লৈ আহিছোঁ। আশা কৰিছোঁ সকলোৱে চাই ভাল পাব। আৰু এইফালে মই মটৰ আৰু এইফালে বুট তিয়াই ৰাখি থৈছিলোঁ যোৱা ৰাতিয়ে, মানে আধা আৰু মটৰ আধা লৈছোঁ, এইফালে বুটো আধা লৈছোঁ। এনেদৰে যোৱা ৰাতি তিয়াই ৰাখি থৈ দিছিলোঁ। এতিয়াখিনি ভালদৰে ধুই মেলি লৈছোঁ এটা কুকাৰত বইল কৰিবৰ কাৰণে। আৰু তাত দুটা আলু দি দিছোঁ গোটাকৈ, বাকলিখিনি গুচাই, আৰু অকণমান নিমখ দি পিনি তাত 1 বাতিমান পানী দি দিছোঁ। আৰু এতিয়া প্ৰায় 4-5টামান হুইচেল আহিবৰ কাৰণে ৰাখি থৈ দিছোঁ। ঘুগুনিকণ মানে এইফালে মটৰ আৰু মই দুইটা মিক্স হ'লে বেছি ভাল লাগে, খাই বেছি ভাল পাওঁ আচলতে, সেইটো কাৰণে এনেদৰে দিছোঁ। আৰু আপোনালোকৰ আমাৰ ৰেচিপি ভিডিঅ'টো চাই কেনেকুৱা পায় জনাব, লাষ্টলৈকে চাব বুলি আশা কৰিলোঁ। আৰু যদি ভাল পায় তেনেহ'লে লাইক, কমেণ্ট, শ্বেয়াৰ আৰু মোৰ ফেচবুক পেজটো ফ'ল' কৰিবলৈ নাপাহৰিব। এয়া আদা, ৰচুন, এইফালে পিঁয়াজ, বিলাহী, এতিয়া এইখিনি ভালদৰে কাটি মেলি লৈ এটা স্মুথ চাই এইফালে পেষ্ট বনাই লওঁ। এইফালে আমাৰ মটৰ ধুনীয়াকৈ সিজি গৈছে। এতিয়া এইখিনি এটা ধুনীয়াকৈ ফাৰ্ষ্টতে আমি এতিয়া এইখিনি ভালদৰে এটা স্মুথ চাই এটা পেষ্ট বনাই ল'ম। আৰু এইফালে এখন কেৰাহী মই দি দিছোঁ, অকণমান ৰিফাইন তেল দি দিছোঁ, তাতে মই পনীৰখিনি দি দিছোঁ। পনীৰখিনি এতিয়া এটা কালাৰ অহালৈকে ভাজি ল'ম। আৰু এইফালে মই বইল কৰা আলুকেইটা এনেদৰে সৰুকৈ কাটি ল'লোঁ। আৰু এইফালে আমাৰ পেষ্টটো ৰেডি হৈ গ'ল বিলাহীও। এতিয়া এইফালে আমাৰ পনীৰখিনি এইফালে ভজা মানে কালাৰটো ধুনীয়াকৈ আহি গৈছে। আৰু এতিয়া আমি এটা বাতিত এনেদৰে উলিয়াই লৈ পিনি তাত পানী ঢালি দিম, মানে পানী দি দিম নৰ্মেল পানী যোনটো, যাতে পনীৰখিনি মানে টাইট হৈ নাযায়। এতিয়া সেই পনীৰ ভজা কেৰাহীখনতে আৰু অকণমান মিঠাতেল দি দিছোঁ। তাত এতিয়া কেইটামান পাঁচফোৰণ, এইফালে শুকান জলকীয়া আৰু লগতে জিৰা অকণমান। এতিয়া এইখিনি অকণমান টাইম লৰাই লোৱাৰ পাছতে, ফুটাই লোৱাৰ পাছতে এইফালে দি দিছোঁ মই কাটি থোৱা এইফালে দি দিছোঁ আলুখিনি। এতিয়া আলুখিনি অকণমান টাইম এনেদৰে ভাজি লৈছোঁ। আৰু মই বৰ বেছি মানে মছলা ব্যৱহাৰ নকৰোঁ দেই, একদম এনেদৰে চিম্পুলকৈ বনাবলৈ চেষ্টা কৰোঁ। বেছি মছলা মানে এনেদৰে গোটা মছলাকণ ব্যৱহাৰ কৰোঁ, আৰু বেলেগ মানে একো মছলা তেনেকৈ ব্যৱহাৰ নকৰোঁ। আৰু এতিয়া এইখিনি ভাজি লোৱাৰ পাছত, আলুখিনি অকণমান ভাজি লোৱাৰ পাছত এইফালে দি দিছোঁ মই হালধি। আৰু হালধিখিনি অকণমান টাইম আকৌ মানে মিক্স কৰি লোৱাৰ পাছত দি দিছোঁ এইফালে আমাৰ পেষ্টটো। এতিয়া পেষ্টটো আমি অকণমান টাইমৰ কাৰণে কিন্তু ভালদৰে আলুখিনিৰ লগত আমি ভালদৰে মছলাখিনি যিমান পাৰোঁ ভালদৰে আপোনালোকে ভাজি ল'ব। তাৰপিছত তাত ভাজি লোৱাৰ পাছত এইফালে দি দিছোঁ মই সোৱাদ অনুসৰি নিমখ দি দিব। মছলাখিনি মানে আপোনালোকে যিমান দেৰি ভাজিব, যিমান ধুনীয়াকৈ ভাজিব আচলতে, সিমানেই আপোনালোকৰ মটৰ ঘুগুনিকণ আৰু খাবলৈ ভাল হ'ব। আৰু এইফালে মই ধনিয়া গুড়ি অকণমান দি দিছোঁ দেই। আৰু বাকী একো মছলা তেনেকৈ মানে পেকেট মছলা একো ব্যৱহাৰ কৰা নাই। আৰু এনেদৰে যদি কোনোবাই বনাই নাই খোৱা, খাই চাবচোন, খুব ভাল লাগে খাবলৈ দেই। পূৰা মানে এনেদৰে তৃপ্তি লাগে না, পেটৰ কিবা হেৰি হোৱা, মানে বেছি মছলা খালে কিছুমানৰ পেটত নুসুজেতো, মানে একো এইবিলাক চিন্তা কৰিবলগীয়া কথা নাই। আৰু খাবলৈ খুব সোৱাদ লাগে দেই। এতিয়া মছলাখিনি ভালদৰে মিক্স কৰি লোৱাৰ পাছত আৰু এইফালে মই মটৰ ঘুগুনিখিনি দি দিছোঁ ধুনীয়াকৈ। তাৰপিছত মটৰ ঘুগুনিখিনি দি মেলি অকণমান টাইম লৰাই লোৱাৰ পাছত আপোনালোকে নিজৰ আন্দাজ অনুসৰি আৰু মানে কেনেদৰে ভাল পায় তাৰ অনুসাৰে আপোনালোকে পানীটো দি দিব। পানীখিনি দিয়াৰ পাছত উতল ভালদৰে অহাৰ পাছত এইফালে মই পানীৰ পৰা উঠাই পনীৰখিনি দি দিছোঁ ধুনীয়াকৈ। এতিয়া পনীৰখিনি দি আকৌ ঢাকনখন দি অলপ টাইম আৰু উতলাই লৈ পিনি আমাৰ এইফালে দেখিছেনে পনীৰ এইফালে মটৰ ঘুগুনি ৰেডি হৈ গ'ল। আৰু এইফালে কেঁচা ধনিয়াও অকণমান কাটি মেলি দিলোঁ। আৰু আজি আপোনালোকৰ এই আমাৰ ৰেচিপি ভিডিঅ'টো চাই কেনেকুৱা পালে জনাব। আৰু যদি ভাল পালে লাইক, কমেণ্ট, শ্বেয়াৰ, মোৰ ফেচবুক পেজটো ফ'ল' কৰিবলৈ নাপাহৰিব। আৰু লাষ্টত আজি আমাৰ থালিখনো আপোনালোকক দেখাই দিলোঁ, আৰু কেনেকুৱা পালে জনাব। আৰু যদি ভাল পালে লাইক এটা কৰিবৰ কাৰণে পাহৰি নাযাব। আজিলৈ তেনেহ'লে বাই বাই। আকৌ এটা নতুন ৰেচিপিৰ সৈতে অতি সোনকালে লগ পাই আছোঁ।